বৰপেটা ৰোডত অতি উলহ মালহেৰে ছট পূজাৰ আয়োজন। বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা ৰোডতো অতি উলহ মালহেৰে ছট পূজাৰ আয়োজন কৰা হয়। পূজাখনত সহস্ৰাধিক ভক্তৰ সমাগম ঘটে। পূজাস্থলীত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। কেইবাজনো ভক্তই নদীত নামি অস্ত যোৱা সূৰ্য দেৱতাক প্ৰণাম জনায়। বৰপেটা ৰোডত এই ছট পূজা ভাগিত বিভিন্ন সম্প্ৰদায়ৰ লোকে ভাগ লয় আৰু সকলোকে ধূপ দীপ জ্বলাই পূজা অৰ্চনা কৰে। বৰপেটা ৰোড আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ছট পূজা উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা দেখা যায়। বৰপেটা ৰোডৰ পৰা সজল আচাৰ্যৰ ৰিপৰ্ট B24 নিউজ। বৰপেটা ৰোডৰ বিষ্ণু জ্যোতি সৰোবৰত প্ৰতি বছৰে আমাৰ ছট পূজা উদযাপন অনুষ্ঠিত হৈ আহিছে আৰু সেই সময়ত যেতিয়া ছট পূজা উদযাপন অনুষ্ঠিত হৈছিলে ইয়াতে কোনো ঘাট নাছিলে। আমি অসম চৰকাৰৰ জৰিয়তে আৰু মই বিধায়কখনৰ জৰিয়তে প্ৰায় 65 লাখ টকা খৰচ কৰি পেলাই ইয়াতে ঘাট নিৰ্মাণ কৰিছোঁ আৰু এইবাৰ মানুহে আমাৰ যিসকল আই মাতৃসকলে সুন্দৰকৈ পূজা ভাগি নিবেদন কৰিবলৈ সুবিধা পাইছে। পানীত নামিলেও পানীৰ পৰা পৰাৰ কোনো সম্ভাৱনা নাই আৰু মই সেইটো দেখি পেলাই নিজে আনন্দ লাভ কৰিছোঁ আৰু অসম চৰকাৰকো মই ধন্যবাদ জনাইছোঁ যে অসম চৰকাৰৰ সহযোগিতাৰ বাবে এই সুযোগখিনি মই পাইছোঁ। যদিও তেতিয়া মই দলৰ সভাপতি আছিলোঁ, তথাপি চৰকাৰে আগবঢ়োৱা ধনৰ কাৰণে আৰু এনেকুৱা যাতে ছট পূজাৰ ঘাটসমূহ প্ৰতিখন অসমত যাতে কৰিব পাৰোঁ তাৰ কাৰণেও আমি আশা ৰাখিম আৰু তাৰে বিধায়কসকলকো আহ্বান জনাইছোঁ যে অসমত যিমান ছট পূজাৰ ঘাট আছে ছট পূজাৰ ঘাটসমূহ যাতে বৰপেটা ৰোডৰ যাতে কৰে তাৰ কাৰণে অসমৰ মন্ত্ৰী বিধায়কসকলকো মই আহ্বান জনাইছোঁ। ইয়াৰ কিছু কাম সমাপ্ত হোৱা নাই, সেইখিনি সম্পূৰ্ণ ইতিমধ্যে ইয়াতে আমাৰ প্ৰায় 20% কাম আমাৰ অৰ্থাৎ দক্ষিণ ফালে কামকেইটা নিৰ্মাণ কৰিবলগীয়া আছে আৰু সেইটোৰ কাৰণে মই 10 লাখ টকা ইতিমধ্যে মই ব্যৱস্থা কৰিছোঁ আৰু এটা আমি ইয়াতে সূৰ্য দেৱতাৰ এটা ষ্টেচু এটা নিৰ্মাণ কৰিম ঠিক মধ্যভাগত। এটা পোষ্টৰ ওপৰত সূৰ্যৰ এটা প্ৰতীক থাকিব, ফাইলিং কৰি পেলাই সেইটো আগন্তুক দিনত কৰিম বুলি আমি আশা ৰাখিছোঁ।